কৃষ্ণ শ্ৰীমদ ভাগৱত চতুৰ্থ স্কন্ধ আন মনু কন্যাসকলৰ দ্বাৰা বংশবৃদ্ধি পদ। শুনিয়া বিদুৰ মহা আনন্দ লোভিলা, আনু কন্যা বংশ ঋষি কহিতে লাগিলা। ৰাম শ্ৰদ্ধা কন্যা অংগীৰস ঋষিয়ে বিহাইলা, চাৰি কন্যা দুই পুত্ৰ আনন্দে জন্মাইলা। ৰামখিনি বালি কুহুৰাকা আৰু অনুমতি, ভৈলা দুই তনয় তথ্য বৃহস্পতি। ৰাম আনু পুত্ৰ গণ তান হোয়া আছে জাত, চাৰু চিহ মনু কালে হোয়াছে প্ৰখ্যাত। ৰাম হবিৰ্ভূ নামত কন্যা পুলস্থ বিহাইলা, অগস্থ বিশ্ৰৱা দুই পুত্ৰক জন্মাইলা। পূৰ্বে যঠৰাগ্নি যিটো সবাৰো আছিল, অগস্থ স্বৰূপে আহি তেহেঁতে জন্মিল। ৰাম বিশ্বৱাত হন্তে বিৰাট সম্প্ৰতি, ভৈলন্ত কুবেৰ যাক বোলে ধনপতি। ৰাম আনু ভাৰ্যা কেশিনীত ভৈলতী নিজন, ৰাৱণ কুম্ভকৰ্ণ আৰু বিভীষণ। গতি গৰ্ভে পুলহে জন্মাইলা তিনিজন, কৰ্মশ্ৰেষ্ঠ বৰিয়ান সহিষ্ণু নন্দন। ৰাম মেৰুৰ দুহিতা ভৈলা আয়তি নিয়তি, দুই ভাই বিহা কৰি লন্ত দুই সতী। ৰাম ধাতা বীৰ্যে আয়তিত মৃকণ্ড তনয়, তান পুত্ৰ ভৈলা মাৰ্কেণ্ডেয় মহাশয়। বিধাতাৰ নিয়তিত প্ৰাণয় উৎপত্তি, প্ৰাণৰ তনয় বেদ শিৰা মহামতি। ৰাম শুক্ৰ কুজানিবা ভিগু বংশী মুনিবৰ, কবি আৰু উসমানা মত ৰুচিকৰ। এহি কৰ্দমৰ বংশ কহিলো তোমাত, সুনন্তা জনৰ পাপ কৰয় বিঘাত। ৰাম মনু কন্যা প্ৰসূতিক দক্ষে বিহা কৰিলা, তান গৰ্ভে দক্ষৰ ষোড়শ কন্যা ভৈলা। প্ৰথমতে 13 গোটি ধৰ্ম কদিলন্ত, আৰু 1 গোটি অগ্নি গণে বিহাইলন্ত। ৰাম পিতৃগণে 1 গোটি শংকৰে 1 জন, যিটো হৰে কৰে ভৱ ভয় বিমোচন। শুনিও বিদুৰ তাৰা সমস্তৰ নাম, জাত যেন বংশ ভৈলা
পহু অনুপাম ই নাম ধৰ্ম পত্নী গণনাম শুনিও সম্প্ৰতি জাত ধৰ্ম বীজে যিটো বংশ উৎপত্তি শ্ৰদ্ধা মেধা মৈত্ৰী মূৰ্তি দয়া ক্ৰিয়া তুষ্টি উন্নতি শিক্ষা শান্তি বুদ্ধি পুষ্টি ইৰাম তা সম্বাৰ পুত্ৰ হব শুনা মহাশয় অশ্ৰদ্ধা শুদ্ধ শুভ স্মৃতি মেধাৰ তনয় মধ্যে অপ্ৰসাদ সুত দয়াৰ অভয় শান্তি পুত্ৰ সুখ হৰ্ষ তুষ্টিৰ তনয় ক্ৰিয়া সুত যোগ উন্নতিত দৰ্প জাত বুদ্ধি সুত অৰ্থ গৰ্ব পুষ্টিত পৈখ্যাত তিতিক্ষাত ক্ষেম হৃত প্ৰচয়তনয় নৰ নাৰায়ণ ভৈল মূৰ্তি তউদয় এৰাম সৰ্বগুণাশ্ৰয় দুই ঋষি মূৰ্তি মন্ত যিটো জগতৰ পতি প্ৰভু ভগৱন্ত এৰাম শুনিও বিদুৰ বাপ কৰি ৰংগ মন সমস্ত লোকৰ দুয়ো কুশলকৰণ এই নাম শুনা সভা পদ কৃষ্ণৰ চৰিত্ৰ সৃষ্টি লীলা কথা ইটো পৰম পবিত্ৰ পতিত পাৱনজহ ঈশ্বৰ কৃষ্ণৰ যাক শুনি কীত হুৱে সবে নৰ এৰাম বিশেষত কলি যুগে শ্ৰৱণ কীৰ্তন সমস্ত লোকৰ ইহে মুকুতি সাধন কৃষ্ণৰ চৰণে প্ৰেম ভুকুতি বহাৱে জানি সাধু জনে আকৌ শুনে ভনে গাৱে এৰাম উদয়হো অন্তে অস্ত যান্তে দিবা কৰ বেথে আয়ু হৰিণে সমস্ত লোকৰ এৰাম যিটো জনে হৰি কথা শুনিয়া সদায় প্ৰসংগ কৰিয়া থাকে মহন্তৰ
ঠাই ৰাম বৈষ্ণৱতো প্ৰীতি কৰি আছে ভাল মতে তা সম্বাৰ পাৱে পৰি নমো দণ্ডৱতে নমো নমো কৃষ্ণদেৱ পতিতৰ গতি মুত পৰে নাহি আন পতিত সম্প্ৰতি অনাদি জনম ইটো ভৱকো পৰি বন্দী হুয়া আছো বান্ধি কৰ্ম জুৰি ৰাম ভকতৰ সংগ দিয়া কৰা পূৰ্ণ কাম অসামাজিক হবে ডাকি বোলা ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম